অসম জনজাতি ছাত্ৰ সন্থা বুঢ়ানগৰ উপশাখাৰ উদ্যোগত নৱম বাৰ্ষিক কৰম সন্মিলন 2023 চনৰ আজিৰ প্ৰথম দিনটো 30 ছেপ্টেম্বৰ। এয়াই হৈছে সুন্দৰপুৰ বাগানত পতা কৰম সন্মিলনৰ এটি দৃশ্য আৰু এয়া হৈছে শ্বহীদ বেদী। আৰু মই প্ৰথমে গৈ মোৰ কাৰ্ডটো লৈ ল'লোঁ। এতিয়ালৈকে মানুহবোৰ অহা নাছিলে, যিহেতু মানুহবোৰ অহা নাছিলে আৰু সেইটো এয়া হৈছে মঞ্চখন। যিহেতু মানুহবোৰ অহা নাছিলে, সময়ো হোৱা নাছিলে সিমান, তাৰপৰা ভণ্টিক বোলে আমনি লাগিছে, তাই ইয়াতে চাহ খাই বহি আছে, লাজ কৰিছে। তাৰপৰা মই গোটেই দোকানকেইখন ঘূৰিলোঁ। দোকানকেইখনৰ ভিতৰত এইখন দোকানহে মোৰ পচন্দ হৈছে। তাৰপিছত আহি গ'ল কৰমডাল আনিবলৈ যোৱা সময়, আৰু কৰমডাল আনিবলৈ যাওঁতে এইকেইজনীয়ে হৈছে এতিয়া কৰমডাল আনিব যোৱাৰ আগত যিবোৰ নিয়ম কৰে সেইবোৰ তাত নিয়মবোৰ কৰি আছে। তাৰপৰা কৰমডাল কাটি মেলি আনি এইটো ৰাস্তাৰ যোৱাৰ দৃশ্যটো, আৰু এয়া হৈছে ফিল্ডখনত সোমাইছোঁ আমি। মানুহ বহুত হৈছে। ফিল্ডখনত সোমাইছোঁ। তাৰপিছত যোনবোৰ কৰমৰ নিয়ম নীতি সেইবোৰ কৰিব এতিয়া। আৰু এয়া হৈছে নিয়মবোৰ। তাৰপৰা আমাক চাহ বনোৱা কামত লগাই দিলে। তাৰপৰা চাহ দিয়া মেলা কৰিছিলোঁ, নিজেও খাইছিলোঁ, লোককো খুৱাই আছিলোঁ। তাৰপৰা এয়া হৈছে কৰমৰ যোনটো পাঠ পঢ়ে, সেই পাঠটো শেষ কৰিলে, আৰু শেষ কৰি মেলি এতিয়া তাত আৰম্ভ কৰিছে মানে আখৰা, যোনটো এতিয়া ঝুমুৰ হ'ব। আৰু এয়া হৈছে মোৰ লগৰজনী আছিলে। তাৰপৰা ইয়াত কেইজনীমান লগৰ আছে, তাহাঁতি পূৰা ব্যস্ত কথা বতৰা। তাহাঁতি আহিছে, মই তাহাঁতক সুধিছোঁ যে অনুভৱ কেনেকুৱা হৈছে বুলি। তাৰপৰা তাই কৈছে অনুভৱ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে বুলি ক'লে তাই। তাৰপিছত ইফালে আৰু আমি আহিছোঁ, আৰু এয়া হৈছে আখৰাত এতিয়া ঝুমুৰ হ'ব। নিয়মবোৰ শেষ হৈছে, পাঠ পঢ়াটো শেষ হ'ল এতিয়া। তাৰপৰা এয়া হৈছে বহিলোঁ, বহি মেলি কি হৈ গ'ল এইটো চব, বৰষুণ দি দিলে। তাৰপৰা আমি ঘৰ এটাত আহিলোঁ। ওচৰতে ৰঙমঞ্চ এখন আছিলে, তাতেই হোটেল এখন দিছিলে মানুহজনে। তাৰপৰা চবেই বৰষুণত তিতি আছে, আৰু এইজনী খোৱাত ব্যস্ত। বাকী গোটেইখিনি যি হৈছে হৈ থাকক, মানে খোৱাটো মেইন। আৰু আমি এনেকৈ বৰষুণৰ মাজতেই ৰংগমঞ্চখনত সোমাই আছোঁ, আৰু এইজনী লগৰজনী বাকী তিতি শেষ হৈ গ'লোঁ। আৰু এয়াই হৈছে সুন্দৰপুৰ বাগানৰ সুন্দৰ আমাৰ মিনিসকল ঝুমুৰ নাচিছে। তাৰ ভিতৰত ময়ো এজনী আছোঁ, খালি ক'ত আছোঁ নাজানো এতিয়ালৈ।